Good morning. Udila. Udila. Mama chicken baby. Tumi udila. Huh? ৰাতিপুৱাই শুই উঠি এনেকে নিজৰ কেঁচুৱাজনীক দেখিলে মনটো বিৰাট ভাল লাগে দিনটোলৈ মনটো ভাল হৈ যায় কিবা দুখ ভাগৰ থাকিলেও সব নাইকিয়া হৈ যায় যেতিয়া নিজৰ ল'ৰা ছোৱালীবোৰক ওচৰত দেখা যায় ওচৰত পোৱা যায় সো সেয়াই মোৰ সকলোখিনি মোৰ দুজনী ছোৱালী গুড মৰ্ণিং ফ্ৰেণ্ডছ শুই উঠিলোঁ এতিয়া বাজিছে 6:30 আৰু গোটেই পোহৰ হৈ গৈছে ৰুম এতিয়া ফ্ৰেছ হৈ লওঁ আৰু আজি ডে 2 হয় ব্লগ মোৰ jorhaতৰ চ' আজিৰ দিনটোত মই কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু চ' মই এতিয়া ফ্ৰেছ আপ হৈ লওঁ তাৰপিছত লগ পাই আছোঁ আহিছোঁ মই চাহ গছৰ মাজে মাজে একচুৱেলি আমি আহিছিলোঁ আমি মানে মোৰ দেউতাহঁতৰ ঘৰলৈ মানে মোৰ দেউতা থাকে জন্মস্থান হ'ল ইয়াতে যোৰহাটত তো আমি আগৰ পৰা মোৰ দেউতাৰ যেতিয়া চাকৰি হৈছিলে চাকৰি হোৱাৰ পাছৰ পৰা আমি গুৱাহাটী শ্বিফ্ট হৈ গ'লোঁ মানে গুৱাহাটীত আছোঁ মই গুৱাহাটীতে জন্ম হোৱা মোৰ পাপাহঁতে শ্বিফ্ট হৈ গ'ল তাৰপাছত দেউতাহঁত আমি যেতিয়া অকেশ্যনেলি আহোঁ ইয়াতে তাৰপিছত বিয়াৰ পাছতো মই আহোঁ যিটো বিৰাট ভাল লাগে আমি গাঁৱৰ পৰিৱেশটো তেনেকৈ নাপাওঁ আৰু এতিয়া আপোনাক দেখুৱাইছোঁ চাওকচোন কি ধুনীয়া পৰিৱেশ গোটেই চাহ বাগিচা বাগান এইবোৰতো আমাৰ তাতে দেখিবলৈ নাই এইবোৰ হোৱাকৈ নাই এইবোৰ কোমল পাত ওলাইছে হাজিৰা মানুহ আহে যেতিয়া পাতবোৰ ছিঙিবলৈ টাইম হয় তেতিয়া ছিঙেহি আৰু চাহপাতৰ যোনটো আগ হয় আগটো ছিঙে সেইবোৰ চাহ গছৰ পাত আৰু সেইবোৰ ফেক্টৰীলৈ যায় ফেক্টৰীত গৈ পেলাই বনে চাহপাত বনি আহে যোনটো আমি চাহ খাওঁ মই ৰাতিপুৱা যেতিয়া ফ্ৰেছ আপ হ'লোঁ তাৰপাছত ব্লগ বনোৱা নহ'লে কাৰণ ইফালে বহুত দিনৰ মূৰত যেতিয়া আহিছোঁ মানুহবোৰক লগ পাইছোঁ কথা চথা পাতিছোঁ পাহৰি গ'লোঁ ব্লগ বনাবলৈ পাছতহে মনত পৰিছে মোৰচোন শ্বুট কৰিব লগা হৈ আছে ভিডিঅ' চ' এতিয়া ইফালে আহিছোঁ অলপমান ঠাণ্ডা বতাহ খাবলৈ ঘৰৰ ভিতৰত যিমানেই ফেন নাথাকক কিয় এটা গৰম ভাৱ থাকে চ' এতিয়া অলপমান ইফালে আহিছোঁ বতাহ ধুনীয়া বতাহ মাৰি আছে ওপৰত গছ আমি এতিয়া খাম চকলা টেঙা হয়তো আপোনালোকে জানিব এই চকলা টেঙা নেমু টেঙাৰ নিচিনাই দেখিবলৈ পায় কিন্তু খাবলৈ একদম বেলেগ মিঠা টেঙা লাগে চ' চকলা টেঙাটো কাটাটো অকণমান খেলি মেলি হৈছে আৰু লগতে আপোনালোকক দেখুৱাইছোঁ এইখন হ'ল বান কাঁহী মই ফাৰ্ষ্ট টাইম দেখিছোঁ চিলভাৰৰ হয় এইখন বান কাঁহীত আপুনি বিচনাত লৈও খাব পাৰিব বা মাটিত লৈও খাব পাৰিব বহুত ধুনীয়া সুবিধা থকা কাঁহী মোৰ বিৰাট ভাল লাগিছে মই দেখা নাছিলোঁ কেতিয়াও মই কাঁহৰ দেখিছোঁ কিন্তু এনেকুৱা চিলভাৰৰ দেখা নাছিলোঁ আজি দেখিলোঁ চ' আপোনালোককো দেখুৱালোঁ আপোনালোকে জনাবচোন দেখিছেনে নাই তাৰপাছত এয়া চকলা টেঙা খাইছে চবে বিৰাট টেষ্টি হয় মিঠা লাগে খালি ওপৰৰ অকণমান এটা বাকলি থাকে সেই বাকলিটো চুকি ল'ব লাগে তেতিয়াহে খাই ভাল লাগিব তিতা লাগে অলপমান ৰেষ্ট লৈছোঁ দিনটো ইফালে ঘূৰি ফুৰিলোঁ আৰু এতিয়া বিচনাতে আছে লগত আছে আমাৰ এজনী মানুহজনী খুৱাই থৈছোঁ তাইৰো কষ্ট হৈছিলে দিনটোৰ ভাগৰ তাৰপাছত আপোনালোকে ঘৰটো নাচাব আৰু এই বহুত পুৰণা ঘৰ হয় একচুৱেলি ঘৰটো ৰখাৰ এটা কথা আছিল মানে আমাৰ ককাই বনোৱা ঘৰ সেইকাৰণে ভাঙি দিয়া নাই ৰাখি থৈছে স্মৃতি হিচাপে চ'
ইয়াৰ লগত নতুন ঘৰ বনাব আৰু আমাৰ অলৰেডি নতুন ঘৰ আছেই তাৰপিছত এতিয়া কিটচেনত যাম খানা ৰেডি হৈ আছে আজি স্পেচিয়েল হাঁহ মাংস আৰু এইফালে পচলা ৰেডি কৰি আছে কাটি আছে আমাৰ খুৰাই আৰু হাঁহ মাংসৰে যিহেতু আজি ৰেচিপি হ'ব আমাৰ আহোমসকলৰ সদায় প্ৰিয় খাদ্যটো সকলোৱে জানে বা নাজানিব পাৰে আমাৰ প্ৰিয় খাদ্যটো হ'ল পচলা দি হাঁহ মাংস পচলা দি গাহৰি মাংস বিৰাট ভাল লাগে খাবলৈ এইটো আমাৰ থাকেই খোৱা যিহেতু পৰে আৰু তাতকৈ আৰু বেছি ইম্পৰ্টেণ্ট কথা হয় যেতিয়া আমি গুৱাহাটীৰ পৰা গাঁৱলৈ যাওঁ সেই মুহূৰ্তটো বিৰাট ভাল লগা আনন্দ মুহূৰ্ত কাৰণ সকলোকে একেলগে লগ পোৱা যায় একেলগে এসাঁজ খোৱা যায় চ' এটা কি শুনিছা ইয়াতে কি দিছা আদা তেল হালধি মছলা নিমখ হালধি এইবোৰ চব দিছোঁ জিৰা ধনিয়া গৰম তেলত আলুখিনি ভালদৰে ভাজি ল'ম তাৰ পাছত পিঁয়াজ দিম পিঁয়াজখিনি ৰঙচুৱাকৈ অকণমান ভাজি ল'ম লগতে দুখিলা তেজপাত দিয়া গৈছে তাৰপাছত মাংসখিনি এড কৰিম ৰঙচুৱা হৈ যোৱাৰ পাছত পিঁয়াজখিনি ভালকৈ মাংসখিনি এড কৰিম আৰু এড কৰাৰ পাছত ধুনীয়াকৈ ভাজিম যেতিয়ালৈ মানে যিমান পাৰে নিজৰ এটা হিচাপৰ অনুযায়ী কম ষ্টিমত মাংসখিনি ধুনীয়াকৈ ভাজিম যিমান ভাজিব কম ষ্টিমত সিমানে খাবলৈ টেষ্টি হয় মাংসবোৰ তাৰ পাছত লাহে লাহে পানী আৰু তেল ওলাব মাংসখিনিৰ পৰা কিন্তু সেইখিনি সময়ত যদি আপোনালোকে পানী দিব বিচাৰে পানীখিনি এড কৰিব নালাগে পানীখিনি যাবলৈ ৰখিব লাগে যাতে হেৰি হয় আৰু এতিয়া 15 মিনিট পাছত যেতিয়া ভাজি এনেকুৱা হৈছে মানে পানীখিনি শুকাই গ'ল আৰু অকণমান ড্ৰাই ফ্ৰাই হৈছে আৰু আমাৰ মাংসখিনিত কোনো ধৰণৰ পানী নাৰাখোঁ পনীয়া নকৰোঁ ড্ৰাই ফ্ৰাই হ'ব আৰু মই আপোনালোক দেখুৱাব পাহৰি গ'লোঁ ইয়াতে মই অলৰেডি কল পচলা এড কৰি দিছিলোঁ সেইখিনি আৰু ইয়াতে আপোনালোকে পাৰিলে বুটো বইল বুট হওক এড কৰিব পাৰে বিৰাট খাবলৈ টেষ্টি লাগে এয়াই আছিল